নমস্কাৰ, মই মন্তুলিকা। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ পৰা এটা বেছিকৈ আহি থকা কমেণ্ট আৰু মেছেজ হ'ল যে তুমি মিনি ভ্লগ বনাবাচোন, তোমাৰ ভিডিঅ'বোৰ ইমান ভাল লাগে, ইমান দূৰৰ পৰা চাওঁ। গতিকে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। যদিও সকলোৰে মেছেজ কমেণ্টবোৰ মই ৰিপ্লাই কৰিব নোৱাৰোঁ, মই সকলোৰে মেছেজ কমেণ্টবোৰ চাওঁ। আপোনালোকে যিসকলে মোৰ ডেইলি ভিডিঅ' চাই তেওঁলোকে জানেই মোৰ ব্যস্ততাৰ কথা, সেইকাৰণে মিনি ভ্লগবোৰ বনাবলৈ নহয়। আৰু এইখিনি ভিডিঅ'ৰ ক্লিপ আছিল মোৰ ককাৰ সকামৰ দিনা, আজিৰ পৰা 3 দিনমান আগত। আৰু মই ভিডিঅ'টো এডিট কৰিবলৈ একেবাৰে সময় পোৱা নাছিলোঁ। আৰু ককাৰ সকামৰ দিনা ঘৰৰ পৰিয়ালৰ সকলোবোৰ মানুহ আহিছিল, মাহী কেইজনীও আহিছিল আৰু ঘৰৰ মানুহবোৰ এনেকৈ মিলি কাম বন কৰিছিল। মই ভিডিঅ' ক্লিপবোৰ ৰাখি গৈছিলোঁ। ভাবিছিলোঁ আপোনালোকে যেনেকৈ মোক কৈ থাকে মিনি ভ্লগ বনাবলৈ, মই এটা ভিডিঅ' বনাম। আৰু এয়া কথামতেই কাম, এনেকৈ ধুনীয়াকৈ ক্লিপবোৰ ৰাখি গ'লোঁ। আমাৰ গাঁৱৰ ভকতসকল, মামা, ককা, খুৰা তেনেকৈ ধুনীয়াকৈ পুথি পঢ়িলে আৰু ঘৰৰ ওচৰৰ মানুহসকলকো মতা হৈছিল, তেওঁলোকো ধুনীয়াকৈ আহিলে। সকলোকে ধন্যবাদ সহযোগ কৰাৰ বাবে। আৰু মোৰ ব্যস্ততাবোৰ জানেই আপোনালোকে, ইফালে সকামৰ কাম, ইফালে আকৌ দোকানৰ কাষ্টমাৰ, এনেকৈ দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হৈ গ'ল। আৰু আপোনালোকে যেনেকৈ কৈ থাকে, মই আপোনালোকৰ কথাবোৰ শুনিবলৈ চেষ্টা কৰিছোঁ, ডেইলি ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই কেনেকুৱা জনাব, লগতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ইনষ্টাগ্ৰামত আছে ফ'ল' কৰিব। তেতিয়াহ'লে আপোনালোকে আৰু মোক বিচাৰি ফুৰিবলৈ নালাগে আৰু বেলেগত। আজিলৈ আহিছোঁ, বাই বাই।